গাইজ ৱেলকাম বেক টু মাই চেনেল। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজিছে 12টা আৰু মই যাবলৈ ওলাইছোঁ বৌৰ ঘৰলৈ। মানে আমাৰ ঘৰৰ ওচৰতে থাকে। আগতে যিসকলে ব্লগ চাই গম পায়েই চাগে। আৰু বৌহঁতৰ ঘৰলৈ দুপৰীয়া ভাত খোৱাকৈ যাওঁ আজি। আৰু ৰাতিপুৱা এটা কেক বনালোঁ। মানে বৌ আহিছিলে লাষ্ট টাইম, মোলৈ কিবাকিবি বস্তু লৈ আহিছিলে, খোৱা বস্তু। কণ্টেইনাৰকেইটা বাকী আছে এতিয়াও, তাতে মই ৰাতিপুৱা কেক এটা বনাই লৈ যাওঁ ভৰাই পেলাই, কাৰণ খালী টেমা দিব নাপায়। আৰু আজিকালি আচলতে বৌহঁতৰ ঘৰলৈ যোৱা নহয়, কাৰণ ৰুহি অনলাইন ক্লাছ ষ্টাৰ্ট হোৱাৰ পৰা মানে যাবলৈ নহয় আৰু। দুপৰীয়া সময়ত ক্লাছ শেষ হয় আকৌ, তাৰপিছত আৰু নাযাওঁ ইমান ৰ'দত ওলাই মেলি। কিন্তু আজি 2 অক্টোবৰ, আজি ক্লাছ নাই, গতিকে সেইকাৰণে যাব ওলাইছোঁ আৰু আপোনালোকক দেখাই থাকিম। সি আৰু মই যাবলৈ ওলাইছোঁ এতিয়া। আৰু কি কয়, ৰাতিপুৱা সময়ত ৰুটি চুটি খালোঁ মেলিলোঁ। ৰুহিহঁতে ব্ৰেড খালে, মই ব্ৰেড খাই বেয়া পাওঁ কাৰণে মই ৰুটি খালোঁ। আৰু ইমান ঘামিছোঁ দেখিছেনে, মানে জল্দি কামখিনি কৰি এইমাত্ৰ গা ধুই আহিছোঁ যদিও মানে কেনেকুৱা ঘামিছোঁ আৰু। তেন্তে ব'লক যাওঁ। আমি পাই গ'লোহি। এতিয়া এই ৰাস্তাটোত পাৰ হ'বলৈ ইমানেই পানী, এয়া পানী গোটেই পানী কেনেকুৱা। আৰু এইবিলাক পানী বহুত ঘিণ লাগে, ক'ৰ পৰা আহিছে ঠিক নাই এইবিলাক পানী। এইখিনি ভাল, গেটৰ পৰা এইখিনি হেৰি নাই, টেনশ্যন নাই। পাই গ'লোহি ঘৰ। এতিয়া যোৱাৰ আগতে খালি অলপ ভৰি চৰিবোৰ তিয়াই ল'ব লাগিব, কাৰণ ভিতৰত নোসোমাওঁ, চেডেলৰ অৱস্থা একদম বেয়া। পানী লৈ আনাচোন, পানী। ৰুহি মানে ইহঁতৰ ঘৰলৈ আহিলে একদম পাগল হৈ যায়। এতিয়া বোলে তাইক বোলে কম্বল এখন লাগে শুবলৈ। ফেনখন চলাই থোৱা আকৌ কম্বলখনো লয় আগতে। আৰু এইটো চিকেন, বৌৰ স্পেচিয়েল। এইটো চিকেন মজা লাগে খাবলৈ, ড্ৰাইকৈ বনায়। আৰু এইটো দালি আৰু কিবাকিবি আছে আৰু ভাতৰ লগত খাবলৈ। তেতিয়া দেখাই আছোঁ। অঁ, মোৰ জলকীয়া কেইজোপা মৰি গ'ল। কোনজোপা? এইজোপা? এইখিনি ডালৰ পৰাই হয় চাগে ন? ডালৰ পৰা মানে মই এইবোৰ এনেকৈ আগবোৰকে ৰুওঁ। অঁ, আগবোৰকে ৰুই দিলে হৈ যায়। এইটো বেলেগ, এইটো বেলেগ, সেইটো বেলেগ, হয় নাই? এইটো বেলেগ, এইটো একেই। এইবোৰ মই আগৰ পৰা ৰুলোঁ, সেইকাৰণে এনেকুৱা হৈছে। আগবোৰ কাটি ৰুইছোঁ। আৰু সেইটো হেৰি কলপুলি। অঁ, সেইকেইটা কি? এইকেইটা হেৰি, এই লিলি। লিলিটো এইটো কোনটো লিলি? এইটো কি কালাৰ ফুলে নাজানো। এইটো মানে এনেই হেৰি পৰা এইটো এপ্ৰিলতহে ফুলিব, লিলি হয়। অঁ, এইটো ছিজন। কাটিং কৰি দিলোঁ। মোৰহে তুলসী কি হৈছে ক'ব নোৱাৰোঁ। তই মোক কি কৈছ ক'ব নে? পানী অঁ, পাই বুলি এইটো বেলেগ, হয় নাই? এইটো বস্তু এইটো বেলেগ। এইটো বৰ লগাই দিয়া লগে হেৰি হৈ গৈছে, টাবে চাবে আগবোৰ ৰুই দিয়াৰ লগে বেলেগ হৈ যায়। এইটো এটা বেলেগ, এইটো এটা আনিছিলে, কিন্তু জান নাহে। লৈ যাবি এখন আমাৰ ইয়াৰ পৰা। আগটো ৰুলেই হৈ যায়, মইতো আগেই ৰুইছোঁ। কাটি আগবোৰ ৰুলেও হৈ যায় দেখোন। এইটো হৈছে হেৰি অপৰাজিতা। এইটো চা, বাঁহত শুৱাইছোঁ। বাঁহত শুৱাবলৈ বৰ কষ্ট বোলে এইটো। আপোনালোকৰ এই মুঢ়াকেইটা বৰ কামত আহিছে। এইটো মানি প্লেণ্ট বৰ ধুনীয়া লাগে ন দেখিবলৈ। এইটো মানি প্লেণ্ট এইটো যে একদম দেখিবলৈ মন নোযোৱা হ'ল। ইমানেই হ'ল। এজন আমাৰ এইফালে বনি এইফালে যে মুখখন দেখাই দিয়া আকৌ। আছা এইটো ওলাই যাব। হেৰি, আজি বনি ফাৰ্ষ্ট টাইম ওলাইছে নেকি ন হেৰিত ব্লগত? পলাইছে চা, পলালে। আৰু এইটো হেৰি বেম্বো আৰু মানি প্লেণ্ট এনেকৈ থৈছে। বৰ ধুনীয়া লাগে দেখিবলৈ এনেকৈ থ'লে। আমি ভাত খাবলৈ আনিলোঁ, মানে ঘৰৰ মানুহখিনিয়ে এনেকৈ খাওঁ আৰু যেনেকৈ বনাইছোঁ তেনেকৈ লৈ আহোঁ আৰু কেৰাহী চেৰাহী উঠাই আৰু এয়া ভাজি, ভেন্দি ভাজি, চিকেন আৰু সেয়া বুটৰ চাটনি, দালি আৰু চালাডখিনি আছিলে। আজিৰ এইটো পাৰ্ট বহুত দিনৰ পিছত, ইয়াৰ আগৰ যোনটো দেখিছিলে, কাৰণ তাৰ নেক্সট ডে আছিলে ছানডে, আৰু মই সেইদিনাখন অকণমান ওলাই যোৱা কথা আছিলে, কিবাকিবি কেইটামান বস্তু কিনাৰ কথা আছিলে, সৰু সুৰা আপোনালোকক দেখুওৱা কথা আছিলে, কিন্তু নহ'লে যোৱা।
কাৰণ আমাৰ ঘৰত মানুহ আহিলে সেইদিনাখন, সেইকাৰণে ওলাই যোৱা নহ'লে। আৰু তাৰপিছত সৰু সৰু কিছুমান ভিডিঅ' সোমাই গ'ল মাজত, যিটো কাৰণে মই আৰু সেইটো ভিডিঅ' কণ্টিনিউ কৰিব পৰাই নাই। কিন্তু তথাপিতো আজি ভাবিলোঁ যে মই সেই আগৰ পাৰ্টটো আপোনালোকক দেখাওঁ, কাৰণ বহুত দিনৰ মূৰত গৈছিলোঁ সিহঁতৰ ঘৰলৈ আৰু ভাত এসাঁজ ধুনীয়াকৈ একদম তৃপ্তিয়ে খালোঁ। আৰু আজি যাব ওলাইছোঁ মই মাৰ ঘৰলৈ হঠাতে গোলাঘাট, কাৰণ একদম মোৰ খুব ভাল এজনী ফ্ৰেণ্ড, তাইৰ ঘৰ শিৱসাগৰত, আৰু তাইৰ মানে মাক ঢুকালে একদম হঠাতে, একদম আচৰিত এটা নিউজ। আৰু সেইদিনাখন মোক এজনী লগৰ বেলেগজনীয়ে ফোন কৰিলে যে এনেকৈ আমুকৰ মাক ঢুকালে। মই মানে আচৰিত, একদম মানে কেনেকুৱা লাগি গৈছে মই বুজাব পৰা নাই, কাৰণ তাহাঁতি অহা 14 তাৰিখে মোৰ ঘৰলৈ অহা কথা আছিলে। এনেই মই যোৱা কথা আছিলে নৱেম্বৰত, ইজনীৰ বিয়াত যোৱা কথা আছিলে, বাকী লগৰ যোনজনীৰ কথা কৈছোঁ তাইৰ বিয়াতহে যোৱা কথা আছিলে নৱেম্বৰত। কিন্তু মানে এতিয়া হঠাতে মই মানে কেনেকুৱা এটা লাগি গ'ল মনত, বুজাব পৰা নাই। বহুত একদিন মনটো বেয়া, মানে কোনো ধৰণৰ অসুখ নাছিলে, একো নাছিলে, ইমান হেল্ডি আছিলে, ইমান ধুনীয়া আছিলে, ইমান মানে কোনো বেমাৰ নাছিলে, তথাপিতো মানে হঠাতে তেওঁ ষ্ট্ৰ'ক হ'ল আৰু ঢুকালে। বহুত বেছি বেয়া লাগিছে। আৰু তাহাঁতৰ ঘৰলৈকে যাম, শিৱসাগৰত ঘৰ তাইৰ, আৰু সেইকাৰণে মাৰ ঘৰলৈ যাব ওলালোঁ হঠাতে। সপ্তাহমানৰ কাৰণে যাবলৈ ওলাইছোঁ। বহুত বেছি পেকিং আছে, কিবা কিবি নিবলগীয়া হয় ঘৰলৈ। চ' এতিয়া মই এতিয়ালৈকে একো পেকিং কৰা হোৱাই নাই, আৰু যাওঁ পেকিং কৰিবলৈ। আপোনালোকক দেখাম কি বস্তু নিবলগীয়া হয় যাবৰ কাৰণে। হয়তো আবেলি হ'ব চাগে যাওঁতে, টাইমটো কেইটা হয় নাজানো, আৰু তথাপিতো আপোনালোকক অলপকৈ দেখাই যাম। মানে ইমান ডাঙৰ এটা ট্ৰলি লৈছোঁ মই লগত, ৰুহি তাতে সোমাই আছে, ৰুহি তাতে সোমাই থাকে মানে, এনেও তাতে ট্ৰলিটো ইমান ডাঙৰ হয়, আগতে সৰু থাকোঁতে তাই ইয়াতে শুই থাকে বেছিভাগ, আৰু এতিয়া তাই ইয়াতে সোমাই আছে। আৰু এইটোতে মই ল'ম, বহুত বস্তু ল'বলগীয়া আছে। গ'ল এইফালে ৰাখিছোঁ মোৰ কাপোৰ, মানে কুৰ্তা ৰাখিছোঁ এইফালে, আৰু কুৰ্তাখিনি, আৰু এইফালে চাদৰ মেখেলা, মানে কেতিয়াবা লগা হৈ যায় ঘপককৈ। আৰু ইয়াতে ৰুহি স্কুল বেগ, তাই অনলাইন ক্লাছ যিহেতু হৈ থাকে, গতিকে স্কুলৰ বেগ নিব লাগিব। ৰুহি কাপোৰখিনি এইফালে ৰাখিছোঁ, এইটো ৰুহি গাউন হয়, আৰু গোটেই ৰুহি কাপোৰখিনি এইটো চাইডতে ৰাখিছোঁ। আৰু এইফালে ৰুহি বেগ, এয়া মোৰ কাপোৰ, আৰু এইফালে মেডিচিন, এইকেইটা একদম মষ্ট ইম্পৰ্টেণ্ট বস্তু, আৰু বমি, কাহ আৰু জ্বৰ, সেইকেইটাৰ কাৰণে তিনিওটা তাইৰে হয়, লগত লৈ গৈছোঁ। আৰু আছে সৰু সুৰা কিছুমান মেকআপৰ বস্তু যিখিনি লাগে, সেইখিনিও লগতে নিম। চাওঁ ইয়াতে এতিয়া ভৰ্তি হৈ গ'ল জেগা, ক'ত লৈ যাওঁ ঠিক নাই সেইখিনি। ভাবিছিলোঁ যে ইয়াতে সৰু বক্স এটাত ভৰাই পেলাই ইয়াতে নিম, কিন্তু ইয়াত জেগা নহ'ব, গতিকে চাগে তাতে নিব লাগিব। আৰু আছে লেপটপটো লেপটপটো এক্সট্ৰাকৈ ল'ব লাগিব বেগত। বাছ এয়াই, আৰু এতিয়া যাওঁ মই খানা বনাবলৈ। আৰু ৰাস্তাত যিহেতু মই এতিয়া নাখাওঁ, সেইকাৰণে ৰাস্তাত খাবৰ কাৰণে সেয়া আৰু মেংগ' ফ্ৰুটি বা এনেকুৱা লাচ্ছি, কেক, চিপছ টাইপৰ লৈ লৈছোঁ। ওলালোঁ এতিয়া মানে গাড়ী ৰেডি হ'ল, আৰু এয়া দেউতাৰহঁতৰ ঘৰৰ তুলি আছিলে এখন, আৰু গাৰু, লেপটপ বেগ, আৰু সেয়া মেইন বস্তু যে দেখালোঁ, এইকেইটা মেইন বস্তু। বিশেষকৈ বেয়া লাগিছে কি মোৰ পুলিখিনি আছে, সদায় সন্ধিয়া মনত পেলাব লাগিব পানী দিবৰ কাৰণে, কাৰণ যোৱাবাৰ ঘৰলৈ যাওঁতে মোৰ এৰেকা পাম ডাঙৰ দুজোপা মৰি গৈছে। বহুত একদম ট্ৰেজেডি কথা, আৰু সেইকাৰণে মই পুলিকেইটা বিশেষকৈ কালি ৰাতি ভালকৈ পানী দিলোঁ, আজিও মনত পেলাব লাগিব। আৰু এতিয়া যাবলৈ ৰেডি হ'লোঁ, যাওঁ, গাড়ী আগফালে ৰেডি। ৰুহিয়ে চাৰ্লিক এৰি থৈ যাবলৈ পাই কান্দিছে, চা ৰুহি, কিয় চা। আৰু আমি গুৱাহাটীৰ পৰা ওলাইছিলোঁ 3টা বজাত, আৰু এতিয়া বাজিছে 4:45, আৰু আমি পাইছোঁহি এতিয়া সীতা জখলা। চব চাহ খাবলৈ গৈছে, কাৰণ আমাৰ লগত বাবলু আহিছে, মানে মোৰ ভাইটি আহিছে, আৰু দাদাৰ লগত আহিছোঁ মই, আৰু লগত ভাইটিও আহিছে। সিহঁতি চাহ খাবলৈ গৈছে, মই চাহ নাখাওঁ, সেইকাৰণে গাড়ীতে বহি আছোঁ। ৰুহিয়ে চিপছ খাই আছে, আৰু গাড়ীত আহিলে গাটো অকণমান মোৰ বেয়া লাগে সদায়, মানে যোৰাপাটৰ সেইখিনি আহোঁতে মোৰ একদম বহুত কিবাকিবি লাগি যায়। আৰু এতিয়া আমি ৰাস্তাত সিহঁতি চাহ খাবলৈ গৈছে যেতিয়া সীতা জখলাত, আৰু মই গাড়ীতে বহি আছোঁ, পানী খাম বাছ, আৰু লগত কিবাকিবি আছে সেইখিনি খাম, আৰু তাৰপিছতে গৈ আছোঁ, আপোনালোকক মাজে মাজে অলপ দেখাই যাম।
আজি হৈছে নেক্সট মৰ্ণিং আৰু মই আকৌ নতুন ধুনীয়াকৈ ব্লগ বনাম। মই গাঁও ঘৰখন দেখাওঁ আপোনালোকক সকলোকে আৰু আজিলৈ মই ব্লগটো ইমানতে শেষ কৰোঁ, কাৰণ কালি আহি বহুত ভাগৰ লাগিলে আৰু সেইকাৰণে ব্লগটো নকৰিলোঁ কণ্টিনিউ। সেইকাৰণে আৰু কালি আচলতে ৰাতি আহোঁতেও বহুত দেৰি হৈ গ'ল। ইয়াৰ স্পীড লিমিটটোৰ কাৰণে বহুত বুঢ়া পাহাৰৰ মানুহৰ একদম বোকাখাট মানুহলৈকে বহুত কমত আহিবলগীয়া হৈছে, 40-20 এনেকৈ। সেইকাৰণে বহুত দেৰি হৈ গ'ল আৰু আজি ব্লগটো মই ইমানতে শেষ কৰোঁ। একদম ৰাতিপুৱাই এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়া বাজিছে 5:30 আৰু আজিলৈ আহোঁ, বাই বাই। নতুন ব্লগ লৈ আহি আছোঁ। আমাৰ মেগীক দেখাম। মগু মোৰ মগুজনী, মোৰ ধুনীয়া মোৰ ছোৱালীজনী, মোৰ ধুনীয়া ছোৱালীজনী। টাটা কৈ দিয়া, বাবাই কৈ দিয়া, বাবাই। হ'ব, গোটেই থু লগাই দিছোঁ।